हेलो एवरीवन की खबर আপোনালোকৰ আশা কৰো সকলো ভালে আছে মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো तेरी मेरी गल्लाएं होगी मशहूर करना कभी तू मुझे नजरों से दूर किथे चलिए तू किथे चलिए तू किथे चल जी মই উপস্থিত আছো পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলীত সো মাজুলী কি দৰ্শন কৰোঁ আপোনালোককো দেখুৱাই যাবলৈ ট্ৰাই কৰিম ভিডিঅ'টো শেষলৈকে চাই থাকিব তুমি কিনো মায়া খানিলা গোপনে আকাশে বতাহে মনুৰে দূৰলে পুৱাৰে অৰুণে তোমাকে আদৰে এয়া মই উপস্থিত আছো শ্ৰী শ্ৰী গড়মূৰ সত্ৰ গুৰুজনাই কৈ গৈছে কলি ধৰি নাম শাস্ত্ৰতো লিখা আছে নামে সে কল্যাণ গড়মূৰ বৰসত্ৰত আছোঁ এয়া শ্ৰী শ্ৰী বংশীগোপাল দেৱক গড়মূৰ সত্ৰৰ এয়া কীৰ্তনঘৰ এয়া কীৰ্তন পাঠ কৰি আছে প্ৰসংগ লৈছে ক্ষীৰতে থাপিলো শংকৰ শিৰোমণি কণ্ঠতে থাপিলো নাম হৃদয়ত থাপিলো দুয়োজনা গুৰু যেতিয়াই বিচাৰো বৰ্তমান মই উপস্থিত আছো শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰত
ভকতৰ মহাঘন কৃষ্ণ নাম বিনে। আহি পালোঁ আমি আউনীআটী সত্ৰ। আহক আউনীআটী সত্ৰৰ পৰিৱেশ উপভোগ কৰোঁ। সবাৰো আত্মাতে লোকতাৰণৰ হেতু গুৰু জনাই ক'লে যত জীৱ তত শিৱ ইটো চৰাচৰ চৰণে পৰিয়া সবা কৰিবা প্ৰণাম গুৰুবাণী মুখে লৈয়া বোলা ৰাম ৰাম গোপাল গোবিন্দ লোৱা হৰিভক্ত এক জাতি নাই ভেদা ভেদ উচ্চ জাতি নিচ জাতি নাহি কে প্ৰভেদ ধনয়ন্ত বিদায়কৰ নাই আগবাদ গুৰু ধৰ্ম জানা বান্ধৈ সকলো সমান ৰাখিব লাগিব গুৰু জনাৰ মান গোপাল গোবিন্দ লোৱা এয়া আউনীআটী সত্ৰৰ ঐতিহাসিক সম্পদ প্ৰকাণ্ড তুলসী গছৰ কাঠ। চাওক কিমান ডাঙৰ এই তুলসী কাঠৰ খুঁটাটো। বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল হৰি নামে মাত্ৰ হৰি নামে হৰি নামে হৰি নামে মতি হৰি নাম ভকতৰ গতিৰ গতি শংকৰদেৱে হৰি নাম ল'বলে কয় হৰি নাম ল'লে হেনো পাপ খণ্ডন হয় আমি হৈছো মহাপাপী মনতো নৰয় হৰি নাম ল'বলৈ চেহাইও নকয় আনন্দ কৰিয়া হৰি গুণ গাৱা যেবে ভৱ সিন্ধু তৰিয়া হৰিক পাবা তেবে ৰাম কৃষ্ণ নাম ভকতৰ মহাঘন কৃষ্ণ নাম বিনে নাই আৰু কোন জন শংকৰদেৱে হৰি নাম ল'বলে কয় হৰি নাম ল'লে হেনো পাপ খণ্ডন হয়। এয়া আমি আউনীআটী সত্ৰৰ পৰা বৰ্তমান ওলাইছোঁ। এইবাৰ আমি উপস্থিত আছোঁ চামগুৰি সত্ৰত। আহক চামগুৰি সত্ৰ উপভোগ কৰোঁ। ভাওনাতে শংকৰ কীৰ্তনতে শংকৰ শংকৰ দশমৰ পাত হাজাৰী ঘোষাৰে মাধৱৰাৰ পোক পাবা বৰগীতৰ সুৰত ৰাম ৰাম পাবা খুলতাৰৰ
চামগুৰি সত্ৰ মুখাশিল্পৰ বাবে বিখ্যাত। এই সত্ৰতেই বিভিন্ন ধৰণৰ মুখা তৈয়াৰ কৰা হয়। চাওক কেনেদৰে মুখা তৈয়াৰ কৰা হৈছে। আহিছোঁ এইবাৰ দক্ষিণপাট সত্ৰ। আহক দক্ষিণপাট সত্ৰ উপভোগ কৰোঁ। উচ্চ জাতি নিচ জাতি নাহিকে প্ৰভেদ ধনয়ন্ত বিদায়কৰ নাই আগবাদ গুৰু ধৰ্ম জানা বান্ধৈ সকলো সমান ৰাখিব লাগিব গুৰুজনাৰ মান ঐ গোপাল গোবিন্দ লোৱা সকলো বিজ্ঞান হেন জানি দিয়া বান্ধৈ সকলোতে ধ্যান হুঁচৰি লোৱা জ্ঞান কাটি কৰিয়ান গুৰুবাণী বুজিবা বান্ধৈ আত্মাৰ সমান সবাতোকৈ উচ্চ জানা বৈকুণ্ঠৰে নাম কৃষ্ণ গোপাল গোবিন্দ লোৱা শেষৰ দৰ্শন দক্ষিণপাট সত্ৰ। দক্ষিণপাট সত্ৰ চাই আমি আজৰি হ'লোঁ আৰু আজি মাজুলী দৰ্শন ইয়াতে সমাপ্ত কৰিছে। এয়া আমি ঘৰলৈ উভতিছোঁ। এয়া বা, এয়া গুণগুণ, এইফালে আছে আমাৰ ভিনদেউ, এয়া দাদা, এয়া আমাৰ মমুজনী, এয়া আমাৰ মমুজনী, বৌ পূৰা ফটো তুলি আছে। ভিডিঅ'টো চাই যদি ভাল পালে নিশ্চয় এটা লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব।